নমস্কাৰ সকলোকে স্বাগতম জনাইছো মুক্ত অন্থ 24x7 অসমলৈ। গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ খৰমুজা মণ্ডল বিজেপিৰ বুথ কমিটিৰ সম্পাদক দুলাল শেখৰে সুন্দৰ পদক্ষেপ দেখা গ'ল আজি। গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত খৰমুজা মণ্ডল বিজেপিৰ অধীনস্থ চেংপতা মতিলালপাৰা বিজেপিৰ বুথ কমিটিৰ সম্পাদক দুলাল শেখে তেওঁৰ নিজা ব্যক্তিগত পুঁজিৰ ধনেৰে 35 ঘৰ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি এক মহানুভৱতাৰ নিৰ্দেশন দাঙি ধৰে। সামাজিক দূৰত্ব বজাই ৰাখি তেওঁ নিজা বাসভৱনৰ সন্মুখত চেংপতা আৰু মতিলালপাৰা গাঁৱৰ দুখীয়া লোকসকলৰ মাজত শাক পাচলিকে ধৰি 14 বিধ খাদ্য সামগ্ৰী অত্যাৱশ্যকীয়ভাৱে বিতৰণ কৰে। এই বিতৰণ কাৰ্যসূচীত তেওঁৰ মাতৃ কমেলা খাতুন, পত্নী খালেদা খাতুন আৰু উদীয়মান যুৱক ৰূপচান আলীয়ে অংশগ্ৰহণ কৰে। সোণাৰীৰ পৰা আব্দুল ৰহিম মণ্ডলৰ ৰিপৰ্ট, মুক্ত কণ্ঠ 24/7 আছাম। কিছুমান দুখীয়া মানুহ খাদ্য সংকটত ভুগিছিল। সেই খাদ্য সংকটত ভোগা লোকখিনিক মোৰ নিজা পুঁজিৰ পৰা কিছুমান খাদ্য বিতৰণ কৰিছোঁ। চাউল, দালি, মিঠাতেল, নিমখ, পিঁয়াজ, শাক পাচলিৰ ভিতৰত অলপ আলু, ৰঙালাও, তিতকেৰেলা, জলকীয়া, বিস্কুট, কল, চেৰি ফল, খেজুৰ আৰু গা ধোৱা চাবোন।